Guys and what's up and welcome to my YouTube channel. আৰু আজি এটা বহুত ভাল দিন আজি হ্যাপি নিউ ইয়াৰ তো আমাৰ 2021 বৰ্ষ আজি শেষ হ'ব আজি লাষ্ট দিন 2021 বৰ্ষটোৰ আৰু কালিৰ পৰা আমাৰ ষ্টাৰ্ট হ'ব 2022 চন তো সকলোকে শুভেচ্ছা জনালো যাতে 2022 ত আপোনালোকৰ জীৱনবিলাক অতি ভালকৈ যায় আৰু যাতে আগৰ দৰে এইবিলাক কৰোনা পাতি দেখা নিদিয়ে তো আৰু আমি আজি এটা খানা খাম বুলি ভাবিছো আমাৰ গাঁৱতে এটা মানে আমাৰ এই খুৰীহঁতৰ ঘৰত তো আৰু আজি মোৰ ঘৰত আছে আমাৰ পৰশ নহয় দিয়কচোন পৰশ কৈ দিয়া সমৰ ভাই আছে সমৰ ভাই অলপমান দেখুৱাই দিয়াচোন তো সমৰ ভাই তো আমি এতিয়া অলপমান খানা লৈ যাম আৰু আমাৰ মাহঁত ওলাইছে যাবলৈ বৌহঁতো গৈছে এয়া চাই লওক মা এইটো মোৰ মাও যাবলৈ ওলাইছে আৰু খানা লৈ যাবই আৰু তো আমাৰ বৌহঁতো গৈছে আগতে গৈছে আৰু এতিয়া আমিও যাম সমৰ ভাই আৰু ময়ো যাম তো আপোনালোকে প্লিজ ভিডিঅ'টো একেলগে চাই থাকিব আৰু এনজয় কৰক হেপী নিউ ইয়াৰ এটা খানা আৰু এয়া চাই লওক আমাৰ বাবুও যিবিলাক খানা খাব তো খুৰীহঁতৰ তাত যাওঁ আমি তিনিওটাই তো আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকক আৰু এনজয় কৰক হেপী নিউ ইয়াৰৰ খানা আৰু আমি খুৰীহঁতৰ ঘৰ আহি পালো খানা খাবলৈ চাব পাৰে সকলোৱে পুৰা একদম খানাত বিজি মানে পুৰা চব্জি কুটি আছে লাগি সকলোৱে পুৰা চব্জি কুটি আছে আৰু ইফালে আমাৰ কেৰাহী বহাই দিছে জুইত আৰু এতিয়া চিন্ময় আৰু যাম অলপমান মাংস আনিবলৈ যাম মানে ছাগলৰ মাংস তো আমাৰ কি বুলি কয় তো দলবাৰত আছে ছাগলী মাংস তো সেই আনিবলৈ যাম তো আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এয়া চাব পাৰে মাংস লৈ আহিলোঁ আৰু এইবাৰ চাহ খোৱাকৈ মিঠে ল'ম তো তাৰমানে দোকানত মিঠে নাছিল তো এই ঘৰ মানুহ তাত আছে তো মানে দোকানখন আমাৰ দলবাৰত কিন্তু তাত মিঠে নাছিল তো ঘৰত বনাই আছে বোলে ঘৰৰ পৰা নিব নিলে তো ঘৰৰ পৰা এতিয়া লৈ যাম মাংস চাংস ল'লোঁ পূৰা ফুল ৰেডি জছ খানা খাম তো চাই থাকিব ভিডিঅ'টো একেলগে আমি এতিয়া দলবাৰৰ পৰা আহি পালোঁ চিন্ময় আৰু মই সমৰ হাতত বস্তু গতাই দিছোঁ আৰু এয়া চাব পাৰে চাহ খোৱা নাস্তা আনিছোঁ আৰু এই ছাগলীৰ মাংস আনিছোঁ পুৰা 3 কিলো আনিছোঁ সকলোৱে খাওক পুৰা একদম এনজয় কৰক আৰু 3 কিলো মাংস তো আৰু চাই লওক ভিডিঅ'টো চাহ তাহ খাই লওঁ আৰু তাৰপিছত ইয়াৰ কাৰ্যকলাপবিলাক দেখুৱাই আছোঁ কেনেকৈ ভাত চাত বনাই আছে তো কি দেখুৱাই আছোঁ তো চাই দিব ভিডিঅ'টো একেলগে তো গাইজ আৰু এয়া চাব পাৰে মানে খানাৰ আধা আধি হৈয়ে গৈছে এয়া চাই লওক চব্জি ভাজিছে আৰু মাংসটো বা বনাইছে নে নাজানো চব্জি মানে একদম মিক্স ভাজা হৈছে দিয়ক দেচোন হ'ব দে তো চাই লওক আলু চালু পুৰা একদম আৰু আমাৰ চাহ পাৰে সমৰ ভাই আমাৰ চাহ খাই আছে আৰু আমাৰ বৰমাই পুৰা সাজি কাচি একদম মানে নমস্কাৰ দি দিছে আপোনালোকক আৰু চাই লওক লেডিজ পাৰ্টি আমাৰ চাহ খাই আছে তো মই এতিয়া চাহটো খাই ল'ম তাৰপিছত গাঁৱৰ পৰা ধুই আহি কিনে আৰু কথা পাতি আছো তো চাই থাকিব ভিডিঅ'টো একেলৈকে তো আৰু আমি এতিয়া গাঁও পাওঁ ধুই একদম ৰেডি হৈ আহি গৈছোঁ এতিয়া আমি খানা লৈ যাম তো ভাত চাত হৈছে বোধহয় তো অলপমান খানা চানা খাই লওঁ কেনেকুৱা কি বনাইছে দেখুৱাই দি আছোঁ মাংসখন বা কেনেকুৱা হৈছে টেষ্ট কৰি চাহ পোৱা মানে খাওঁতে গম পাম তো আপোনালোকে টেষ্ট কৰিব নোৱাৰিব আৰু এয়া সমৰ ভাই বাবু মই বঢ়িয়া গাঁও পাওঁ ধুই আহিলোঁ আৰু এতিয়া খানা লৈ যাই আছোঁ তো ভিডিঅ'টো চাই থাকক বঢ়িয়াকৈ চাই থাকক নতুন বছৰৰ তাই থাকক ভাই তহঁতে তো নতুন বছৰৰ মানে আৰু এটা শুভেচ্ছা থাকিল আপোনালোকে সকলোকে আপোনালোকে যাতে ভালে থাকে তো বলক আৰু এতিয়া আমি খানাটো অলপমান চাই লওঁ আৰু মাংস খাবান বা কেনে বনাইছে তো মই নাজানো এনে অলপমান খুৰীহঁতে টেষ্ট কৰিবলৈ দিলে সমৰ আৰু মোক 2 পিচ দিছে তো অলপমান খাই চাওঁ কেনে হৈছে মজা হৈছে ঠিকে আছে মাংসখন বেয়া হোৱা নাই সমৰ কেনে হৈছে ভাল লাগিছে মাংসখন ভাল লাগিছে আৰু আমাৰ বাবুৱে মাংস লৈছে পুৰা টেষ্ট কৰি আছে সকলোৱে তো মজা বনাইছে মাংসখন খুৰীহঁতে আৰু এতিয়া বনোৱা হওক তাৰপিছত ভাত চাত খোৱা মই আপোনালোকক সকলো দেখুৱাই দিম তো চাই থাকিব ভিডিঅ'টো আৰু গাইজ আমাৰ চাব পাৰে পুৰা ভাত চাত একদম ৰেডি ভাত দালি কণী চালাড আৰু এতিয়া মাংসটো আহিব আছে
তো এতিয়া আমি খাম সময় বাঢ়ি গৈছে তো মাংসটো আহি লওক আৰু তাৰপিছত দেখুৱাই আছোঁ সকলোবিলাক তো চাই থাকিব ভিডিঅ'টো গাইজ আৰু আমাৰ মানে আজি খানা খোৱা শেষ হৈ গ'ল তো খুৰীহঁতৰ পৰা আৰু এয়া আমাৰ ঘৰলৈ আহিছোঁ মই আৰু যদি মোৰ আপোনালোকৰ ভিডিঅ'টো জানে মোৰ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তো এটা প্লিজ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলত যদি প্ৰথমবাৰ আহিছে বা মোক প্ৰথমবাৰ দেখিছে তো এটা ছাবস্ক্ৰাইব কৰি দিব তো তেতিয়ালৈকে টাটা বাই বাই অল দ্য বেষ্ট গাইজ আৰু শুভকামনা থাকিল মোৰ ফালৰ পৰা যাতে আৰু কৰোণা চৰোণাই এনেকৈ আৰু পৃথিৱীত একো প্ৰব্লেম নিদিয়ে তো আপোনালোকে সুখী থাকক ময়ো সুখী থাকিম তো বাই বাই